নমস্কাৰ জুনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি জেনাৰেল ম্যাথমেটিক্সৰ 2 নম্বৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াইছো কোৱেশ্চনত আছে এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ জোখ যথাক্ৰমে 1256 বৰ্গ মিলিমিটাৰ আৰু 31.4 মিলিমিটাৰ হলে সেই ভূমিৰ জোখ উলিয়াব লাগে তো আমি যদি আমি এই প্ৰশ্নটো আমি কৰিবলৈ যাওঁ আমি প্ৰথমে চাব লাগিব আমাক ত্ৰিভুজ এটা দিয়া আছে আৰু এই ত্ৰিভুজটো প্ৰথমে বনাই লৈছো যিকোনো ত্ৰিভুজ বনাই লোৱাৰ পিছত আমি দেখিম যে ত্ৰিভুজৰ কালি মান দিয়া আছে আমাক গতিকে দুটা মান দিয়া আছে এটা আছে কালি মান দিয়া আছে 1256 বৰ্গ মিলিমিটাৰ আছে আৰু আমাক উচ্চতাৰ মান দিয়া আছে আমাক 31.4 মিলিমিটাৰ দিয়া আছে গতিকে আমি ত্ৰিভুজটোৰ প্ৰথমে কালি উলিয়াই সূত্ৰ লিখিব লাগিব গতিকে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো আছিলে হাফ ইনটু ভূমি পূৰণ উন্নতি বা আমি লিখিব পাৰো ভূমি পূৰণ উচ্চতা ইকুৱেল টু কালি গতিকে কালি মান দিয়া আছে 1256 আমি লিখিম তাৰপৰা দ্বিতীয়তে আমি দেখিম যে যদি আমি ধৰি লৈছো যে ভূমিৰ মানটো BC বা AB যিকোনটা লিখি লৈছো তো উচ্চতাৰ মানটো দিয়া আছে আমাক 31.4 তেতিয়াহলে পাছত মানটো ওলাব লাগে এতিয়া আমি BC মানটো যদি উলিয়াও তেতিয়াহলে কি কৰিব লাগিব BC মানটো আমি সেপাৰেট কৰি দিব লাগিব BC আৰু যদি আমি পূৰণ কৰো 314 লগত 1 যদি পূৰণ কৰো ওপৰৰ সংখ্যা হয় গতিকে 1 লগত পূৰণ হ'ব গতিকে 314 হ'ব 31.4 থাকিব আৰু তলত আছে আমাৰ 2 মানে হৰ আছে 2 1 2 5 6 থাকিলে আমাৰ তো নেক্সট পাৰ্টত মই কৰি দিছো তো নেক্সট পাৰ্টত দেখিব আছে আমাৰ BC মানটো যেতিয়া আছে আমাৰ সমান চিহ্ন যেতিয়া যিকোনটা সংখ্যা ৰাইট হ্যান্ড সাইডে যাব তেতিয়া সাধাৰণতে ইয়াৰ মানটো উল্টা হৈ যাব মানে লবটো হৰ হ'ব হৰটো লব হ'ব গতিকে 1256 আছে যেতিয়া আমি সাইড কৰি দিছো তেতিয়া 2 টো ওপৰত আহিলে তলত আহিলে 31.4 31.4 লগত যদি আমি 40 পূৰণ কৰো তেতিয়াহলে 1256 পাম আপোনালোকে পূৰণ কৰি চাব গতিকে BC আছে 40 আৰু 2 মাস 40 আৰু 2 লগত যদি পূৰণ কৰো তেতিয়াহলে আমাৰ আনসাৰটো হ'ব 80 গতিকে আমাৰ 80 শুদ্ধ উত্তৰ অপচনত এ আছে গতিকে আমাৰ এ হ'ব আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 7 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ কিমান 10 সেন্টিমিটাৰ বৃত্তৰ ব্যাস কৈছে গতিকে 10 ব্যাসক আমি প্ৰথমে লিখি ল'ব লাগিব এটা ব্যাসৰ চিত্ৰ বনাই লম মানে বৃত্তৰ চিত্ৰ বনাই লম এটো বৃত্তৰ আৰু বৃত্তৰ আটাইতকৈ দীঘল যিডাল ব্যাস হেডালে হ'ব জিয়া গতিকে আটাইতকৈ বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস ব্যাসক আমি যদি দুভাগ কৰো তেতিয়া r ৰ মান পাম বা ব্যাসাৰ্ধৰ মান পাম গতিকে যদি হে ব্যাস মানে d ৰ মান ডায়ামিটাৰৰ মান যদি 10 সেন্টিমিটাৰ হয় তাৰ আধা হৈছে 5 গতিকে r ৰ ভ্যালু হ'ব 5 মানে দুইটা যদি আমি দিক যদি হৰণ কৰো তেতিয়া আমি r ৰ ভ্যালুটো পাম এতিয়া নেক্সট প্ৰশ্নত আহিলে যে বৃত্তৰ পৰিধি ওলাব লাগিব গতিকে বৃত্তৰ পৰিধি ওলোৱা এটা সূত্ৰ আছে এটো হৈছে বৃত্তৰ পৰিধি ইকুৱেল টু হ'ব 2 পাই আৰু r গতিকে 2 মানটো আমি লিখিম পাইৰ ভ্যালুটো আমি যদি 22/7 কাৰণ পাইৰ মান যদি লিখান থাকে তেতিয়াহলে আমি 22/7 লিখিম আৰু r ৰ মানটো লিখা আমি পাইছো 5 গতিকে গোটেইখিনি যদি আমি পূৰণ কৰো 2/44 আৰু 44 লগত যদি 5 পূৰণ কৰো তেতিয়াহলে হ'ব 220 হ'ব 220 হ'ব আৰু তলত থাকিলে 7 গতিকে আমি 7 ৰে যদি হৰণ কৰো তেতিয়াহলে আমি অপচনটো পাম আমি তেতিয়া আমাৰ উত্তৰটো ওলাব 31.4 হ'ব গতিকে 31.4 আমি শুদ্ধ উত্তৰটো অপচন নম্বৰ সি এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন আহিছো কোৱেশ্চন নম্বৰত লিখা আছে বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ জোখ আছে 176 মিটাৰ তেতিয়াহলে চোতালখনৰ কালি কিমান তেতিয়াহলে বৃত্তাকাৰ যেটো আছে গতিকে আমি বৃত্তৰ কথা সুধি আহিছো বৃত্তৰ পৰিধি আহিব বৃত্তৰ পৰিধি হৈছে বৃত্তৰ 2 পাই r আগৰ প্ৰশ্নত আছিলে আৰু বৃত্তৰ কালি হৈছে মানে সূত্ৰ এইটা বৃত্তৰ কালি সূত্ৰটো হৈছে পাই r স্কয়াৰ গতিকে এইকিটা সূত্ৰ ইউজ কৰি আমি অংকটো কৰিব লাগিব তো প্ৰথমতে চাও আমি বৃত্তৰ পৰিধি যেহেতু বৃত্তৰ পৰিধিৰ জোখ আছে আমাৰ 176 মিটাৰ গতিকে আমি পৰিধি 2 পাই r ৰ মান আমি উলিয়াম পাইছো আমি 176 গতিকে 176 যদি হয়
2 পাইৰ ভ্যালুটো আমি 22/7 লিখিম আৰু আৰৰ ভ্যালুটো ওলাব লাগে গতিকে 176 টো থাকিব 2 লগত 22 পূৰণ কৰিলে 44 হ'ব তলত আছে 7 আৰৰ ভ্যালুটো আছে 176 হ'ব এতিয়া মই একেবাৰে বেসিকৰ পৰা যেহেতু কৰি আছো গতিকে গোটে ডিটেইলছলি কৰি আছো পাছত যেতিয়া আমি অলপ এডভান্স হম তেতিয়া আমি শৰ্ট ফৰ্মত এই অংকখিনি কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ এতিয়া আৰৰ ভ্যালুটো ওলাম আমি আৰৰ ভ্যালুটো যেতিয়া আমি রাইট হ্যান্ড সাইডত যেতিয়া ইয়াৰ মানটো গুছি যাব তেতিয়া সাধাৰণতে উল্টা হ'ব যদি হৰ হয় লব হ'ব লবটো হৰ হ'ব গতিকে 176 ৰ লগত আমি এটো কি কৰিম 7 ওপৰত যাব আৰু তলত হ'ব 44 গতিকে এই ধৰণে যদি আমি হৰণ কৰো 44 এ 176 ক বাৰ যাব 4 বাৰ হৰণ যাব গতিকে 44 ৰ লগত যদি 4 পূৰণ কৰো তেতিয়া হলে 176 হ'ব গতিকে r ইকুৱেল টু হ'ব 7 4 গুণ 28 28 গতিকে r ভ্যালুটো ওলালে r ভ্যালুটো আমি পালো 28 সেমি এতিয়া আমি কালি ওলাব লাগিব যেহেতু চোতালখনৰ কালিহে আমাক ওলাবলৈ দিছে গতিকে r ভ্যালুটো ওলাব লাগিব কালি ওলাবলৈ কালি সূত্ৰত আমি যদি ইউজ কৰো এটো সূত্ৰ ইউজ কৰিলে আমি পাম যে পাই r স্কয়াৰ গতিকে পাই ভ্যালুটো আছে 22/7 আৰু r ভ্যালুটো আমি পালো 28 যদি স্কয়াৰ আছে গতিকে স্কয়াৰ হোৱাৰ কাৰণে আমি দুবাৰ লিখিম 28 * 28 গতিকে 7 এৰ যদি 28 ক পূৰণ কৰো 7 4 গুণ 28 এটা আমি গতিকে সংখ্যা পূৰণ কৰিব লাগিব 2/22 ৰ লগত যদি 4 পূৰণ কৰো 88 হ'ব 88 * 28 গতিকে 88 ৰ লগত 28 পূৰণ কৰিলে আমাৰ উত্তৰটো হ'ব 2464 গতিকে 2464 যদি আমি চাও আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 9 লৈ আহিছো এখন বৃত্তাকাৰ পিৰিছৰ কালি দি আছে 38.5 বৰ্গ সেন্টিমিটাৰ তেতিয়াহলে পিৰিছখনৰ ব্যাস ওলাব লাগে এতিয়া বৃত্তৰ যেটো আমি অংকবিলাক কৰি আছো গতিকে বৃত্তৰ পিৰিছৰ গুটি কালি মান দিয়া আছে যেটো বৃত্তৰ কালি বুলি ক'লে হ'ব পাই r স্কয়াৰ গতিকে পাই r স্কয়াৰ মান দিয়া আছে 38.5 বৰ্গ সেন্টিমিটাৰ এটা পিৰিছখনৰ ব্যাসৰ মানটো ওলাব লাগিব গতিকে 38.5 ৰ মানটোক আমি প্ৰথমে r ৰ ভ্যালুটো ওলাই ল'ব লাগিব তেতিয়া আমি ব্যাসৰ মান পাম গতিকে পাই ৰ ভ্যালুটো আমি জানো যে 22/7 থাকে গতিকে r স্কয়াৰ আমি ওলাব লাগিব 38.5 গতিকে r স্কয়াৰ যদি ভ্যালু ওলাব লগা হয় তেতিয়া হলে আমি ৰাইট হ্যান্ড সাইড নিম 38.5 ৰ লগত এটো এই সংখ্যাটো যেতিয়া ৰাইট হ্যান্ড সাইডত আহিব তেতিয়া সাধাৰণতে উল্টা হৈ যাব 7 ওপৰত যাব 22 তলত আহিব গতিকে 22 আমি 38.5 ক আমি হৰণ কৰিব লাগিব 22 এ যেতিয়া 38.5 যদি হৰণ কৰো তেতিয়া হলে আমাৰ বাৰ যাব 1.75 ঠিক 1.75 ৰ লগত আকৌ এতিয়া 7 টো পূৰণ কৰিবা 1.75 ৰ লগত যদি 7 পূৰণ কৰা তেতিয়া হলে পোৱা যাব 12.25 যেটো r স্কয়াৰ আছে গতিকে এটা আমি r স্কয়াৰ ল'ব লাগিব গতিকে r স্কয়াৰ যদি ওলোৱা হয় 12.25 ৰ স্কয়াৰ হ'ব 3.5 গতিকে r = 3.5 হইল হ'ব গতিকে r মানটো হ'ব আমাৰ 3.5 কিন্তু এখিনতে চাব লাগিব ইয়াত কিন্তু আমি কেৱল r ৰ মানটো ওলাইছো পিছখনৰ ব্যাসৰ মানটো ওলোৱা নাই গতিকে এইটো যদি অপচনত থাকে কেতিয়াবা এনেকুৱা অপচনত দি দিয়ে যে 3.5 ও দিব পাৰে তাৰ দুগুণটো দিব পাৰে গতিকে তোমালোকে চাই লবা যে r ৰ মান হয়নে ব্যাসৰ মান দিছে ওলাবলৈ এতিয়া যদি ব্যাসৰ ওলাবলৈ দিছে গতিকে r ক আমি 2 ৰে পূৰণ কৰিম r * 2 = d গতিকে r ৰ ভ্যালু আছে 3.5 * 2 = d 3.5 ৰ লগত 2 পূৰণ কৰিলে 7 হ'ব গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি এই ধৰণে যদি তোমালোকে স্কয়াৰ ওলাবলৈ বিচাৰা তেতিয়াহলে মই এটা ভিডিও প্ৰস্তুত কৰিম ভিডিওটো লং হ'ব কাৰণে মই এইবিলাক বৰ্তমান স্কিপ কৰিছো কিছুমান আসলে এটা পৰৱৰ্তী প্ৰশ্নলৈ চাইছো কোৱেশ্চন নম্বৰ 10 এখন কাহিৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা কিমান এখন কাহি দিছে কাহি মানে হৈছে ধৰি লোৱা বৃত্ত এটা বৃত্তৰ আমাক কালি দিয়া আছে বৃত্তৰ কালি দিয়া আছে কালি মানে বৃত্তৰ পাই r স্কয়াৰৰ মান দিয়া আছে গতিকে পাই r স্কয়াৰ মান 616 বৰ্গ সেন্টিমিটাৰ আছে গতিকে কাহিখনৰ পৰিসীমা ওলাব লাগে তো এতিয়া আমি যদি চাও r ৰ ভ্যালু যেটো ওলাবই লাগিব প্ৰথমে এখিনি কৰিব হলে গতিকে পাই ভ্যালু আছে 22/7 গতিকে r স্কয়াৰ = 9
গতিকে 616 ৰ লগত r2 ইপিনে আহিলে মানে কি থাকিব এতিয়া আমি 7 ওপৰত যাব 22 তলত আহিব 22 যদি 616 ক আমি ডিভাইড কৰো তেতিয়া হলে আমাৰ অপচনটো হ'ব 28 বাৰ যাব তোমালোকে পূৰণ কৰি চাবা 28 বাৰ যাব আৰু 28 ৰ লগত যদি আমি 7 পূৰণ কৰো তেতিয়া হলে r স্কয়াৰ ইকুৱেল টু হ'ব এটো ইয়াত আমি ৰাইট হ্যান্ড সাইডত নিলো এখানে আমি লিখা নাই শর্ট কৰিছো লমান 28 ৰ লগত যদি আমি 7 পূৰণ কৰো তেতিয়া হলে আমাৰ অপচনটো হ'ব আমাৰ 28 ৰ লগত যদি 7 পূৰণ কৰা তেতিয়া হলে হ'ব 196 হ'ব যদি r ৰ ভ্যালুটো পাম r ৰ ভ্যালুটো 196 টো হৈছে 14 ৰ বৰ্গমূল হয় গতিকে 14 স্কয়াৰ যদি আমি দুটা পূৰণ কৰো তেতিয়া হলে 196 পাম গতিকে r ৰ ভ্যালুটো হ'ব 14 কিন্তু আমাক ওলাবলৈ দিছে পৰিসীমা ওলাবলৈ দিছে গতিকে আমি জানো যে ভিতৰৰ পৰিসীমা ইকুৱেল টু 2 পাই r গতিকে 2 লিখিম আৰু পাই ৰ ভ্যালু লিখিম আমি 22 বাই 7 আৰু r ৰ ভ্যালু লিখিম আমি 14 গতিকে 2 এ যদি হাতে 14 যদি হৰণ কৰো তেতিয়ালে 2 বাৰ যাব কিন্তু গুটেইটা যদি আমি পূৰণ কৰো আমাৰ 2 বাই 44 44 লগত 2 পূৰণ কৰিলে 88 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ কোনটোত আছে সি এটো হ'ব আমাৰ শুদ্ধ উত্তৰ মই ভিডিওটো ফৰ্মুলা আকাৰত কৰা নাই কেৱল শৰ্ট কোৱেশ্চন খিনি বাছিবৰ কাৰণে কি ধৰণে কৰা হয় হেতুহে মই উল্লেখ কৰিছো গতিকে তোমালোকে যদি পৰীক্ষা যদি বা বিভিন্ন পৰীক্ষা যদি এইবিলাক কৰি দেখাবলৈ আহে তেতিয়া অলপ পদ্ধতি অৱলম্বন কৰিব লাগিব কিছুমান গতিকে এইখিনি শুদ্ধ উত্তৰ বাছিবলৈ যেতিয়া আমি কম সময়ত কৰো তেতিয়া এই ধৰণে কৰিব লগা হয় একেবাৰে শৰ্ট ফৰ্মত যাব নালাগে হেনুকা সময়ত যদি যোৱা হয় তেতিয়া আমাৰ ভুল হোৱা চান্সটো বেছি থাকে গতিকে পৰাপক্ষত আমি সাধাৰণতে যেটো আমাৰ লিগেল নিয়ম আছে হেমতে যাব লাগে যে আমি পৰৱৰ্তী প্ৰশ্ন 11 নম্বৰলৈ আহিছো এটা আয়তৰ পৰিসীমা দিয়া আছে আমি আয়তৰ এটা প্ৰশ্ন কৰিছো এটা আয়তৰ পৰিসীমা দিয়া আছে আমাৰ 120 সেমি আৰু দিশ আছে 40 সেমি আয়তৰ কালি ওলাব লাগে এতিয়া এই প্ৰশ্নটো কৰিব কাৰণে আয়তৰ এটা সূত্ৰ আমি যোৱা ফাৰ্স্ট আমি যেটো ভিডিও আছিল গণিতৰ সেই ভিডিওত কৰিছিলো তাত আছিল যে আয়তৰ পৰিসীমা ইকুৱেল টু আয়তৰ পৰিসীমা আছিলে 2l plus b আৰু আয়তৰ কালি নেক্সট আছে কালি আয়ত মানে ৰেক্টেংগল এটো আয়তৰ এটা আয়তৰ কালি সূত্ৰটো হৈছে l into b গতিকে আমাক যেটো দিয়া আছে যে পৰিসীমা দিয়া আছে আৰু দিক দিয়া আছে গতিকে আমি পৰিসীমা সূত্ৰটো ইউজ কৰিব লাগিব যেটো মানটা দিয়া আছে 2 into l plus b ৰ মান দিয়া আছে 120 গতিকে 2 l ৰ মান আমাৰ দিক l মানে হৈছে লেংথ বা দিক b মানে হৈছে প্ৰস্থ বা ব্ৰেথ মই এটো ভিডিও ফাৰ্স্ট ভিডিওত আছিল তোমালোকে চাই লবা যদি প্ৰবলেম হৈছে তো l ৰ মান আছে আমাৰ 40 গতিকে 40 plus b is equal to 120 আছে গতিকে b মানটো যদি থাকে 40 plus b is equal to 120 120 লগত কিন্তু 2 টো যেটো পূৰণ হৈ আছে গতিকে ইয়াত গলেকে হৰণ হ'ব 2 এ 120 হৰণ কৰিলে হ'ব 60 হ'ব গতিকে b is equal to 60 plus 40 সমান চিহ্ন ইটো পাই গলে বা ৰাইট হ্যান্ড সাইডত গলে ই হ'ব -40 গতিকে আমাৰ b যেটো ভ্যালু হ'ব সেই ভ্যালুটো হ'ব 20 গতিকে b ৰ ভ্যালুটো আমি যেটা ইউজ কৰিম এতিয়া যেটো কালি ইকুৱেল টু দিক পূৰণ প্ৰস্থ যেটো আমাৰ দিঘৰ মান দিয়া আছে আমাক l ৰ ভ্যালু দিয়া আছে আমাক 40 দিয়া আছে প্ৰশ্নতে দিয়া আছে এটো আৰু আমি b ৰ ভ্যালু পালো এটো হৈছে 20 গতিকে দুটা যদি পূৰণ কৰো এটো হ'ব আমাৰ আনসাৰটো 800 গতিকে 800 কোনটো অপচনত আছে এটো অপচন নম্বৰ b 800 বৰ্গ সেন্টিমিটাৰ এইটা আছিল আজি ভিডিওটোৰ প্ৰশ্নোত্তৰ সমূহ তোমালোকে যদি জুনাক এডুকেশন চেনেলটো চাই ভাল পাইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পৰৱৰ্তী সময়ত তোমালোক সকলোকে নতুন এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ